হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। আৰু আজি ৰাতিপুৱাই ফ্লিপকাৰ্টৰ পৰা পাৰ্চেল আহিছে, কেইবাটাও আহিছে একেলগে। মায়ে অৰ্ডাৰ কৰিছিলে বিহুৰ কাৰণে, গতিকে আহকচোন চাওঁ কি আহিছে। আৰু এইটো বেগ বাইদেউৰ কাৰণে অৰ্ডাৰ কৰিছিলে, বহুত ধুনীয়া বেগ আহিছে, মাত্ৰ 500 টকা। আৰু এইটো মায়ে নিজৰ কাৰণে অৰ্ডাৰ কৰিছিলে। তাৰপিছত আৰু এই কলা কুৰ্তিটো অৰ্ডাৰ কৰিছিলে মায়ে ভাগিনজনীৰ কাৰণে। এয়া তাইৰ কাৰণে অলপ ডাঙৰ হ'ল, পচন্দ নহ'ল, গতিকে মই লৈ ল'লোঁ। মই পিন্ধি চালোঁ, মোলৈ হৈ গ'ল কাৰণে মই ৰাখি থ'লোঁ। আৰু এইটো ড্ৰেছ অৰ্ডাৰ কৰিছিলে মায়ে ভতিজীৰ কাৰণে, কিন্তু তাইৰ কাৰণে বহুত ডাঙৰ হ'ল, গতিকে ভাগিনৰ কাৰণে হ'ল। আৰু এইটো ভাগিনে ল'লে, চব উল্টা পুল্টা হৈ গ'ল। আকৌ ভতিজীৰ কাৰণে অৰ্ডাৰ দিবলগীয়া হ'ল। আৰু এইফালে চাওকচোন বস্তু পাই কি অৱস্থা হৈ আছে ঘৰৰ। আৰু এতিয়া বিহুৰ কাৰণে এয়া প্ৰস্তুতি চলি আছে। নাৰিকল ৰুকি আছে, পূৰা নাৰিকল লাড়ু বনাবলৈ আৰু পিঠাত দিবলৈ। আৰু এইফালে আমাৰ ইমনে এইফালে মোবাইল চাইছে আৰু এইফালে কাম কৰিছে, দেখিছেনে? আৰু এইফালে বাইদেউহঁতি বনাব লৈছে চুজি আৰু নাৰিকলৰ লাড়ু।